अख्रां सायाव बिरबाय बीजेपी दोलोनि फिरफिला नाथाय फिरफिलाया बिरदों उल्थासो कक्राझाराव आंगुरथा देखानि मेगनाव उल्थायै बिरदों बीजेपीनि फिरफिलाया बे जाब्रबथाया सोमजियो कक्राझार जिल्ला महिला मोर्चानि मावरियाफोरनि जथुमनि फिरफिला बिरहोनाय हाबाफारियाव कक्राझार सहरनि थेरापद भवनाव खुंफुंनाय कक्राझार जिल्ला कमिटि बीजेपी महिला मोर्चानि फिरफिला बिरहोनाय हाबाफारियाव बे जाथाया सोमजिदों। दोलोनि फिरफिलाखौ बिरहोदोंमोन दीपान्जलि रायआ। आसाम रायजो महिला मोर्चानि आफादगिरि आंगुरथा देखानि मेगनाव उल्थायै बिरदों बीजेपीनि दोलोनि फिरफिलाया। खौरांगिरिनि सिगाङाव आसाम रायजो महिला मोर्चानि आफादगिरि फावखुंग्रि आंगुरथा देखाया बुङो दि आंनि जिउआव दा काश्मीर फाइल सावथुना आबेग जाहोदों होनना फोरमायो। চাওক সকলোৰে দৃষ্টিভংগীবিলাক বেলেগ বেলেগ। এতিয়া মই বহুতে যদিও এতিয়া আজিৰ দিনত মোক ৰাজনীতিবিদ বুলি ভাবে বা ৰাজনীতি থকা এগৰাকী মহিলা বুলি ভাবে, প্ৰথম পৰিচয় কিন্তু মোৰ এগৰাকী অভিনেত্ৰী। আৰু দ্য কাশ্মীৰ ফাইলছ আমি কি হ'ব চিনেমাখনত চবেই জানো কেনেকুৱা ধৰণৰ হ'ব, আৰু আমি সকলোৱে এইটোও জানো যে তাত 50% দেখুৱাইছে আৰু 50% দেখুওৱা হোৱা নাই। গতিকে অভিনেত্ৰী হিচাপে মোৰ যিকোনো এটা কেৰেক্টাৰত মই পটককৈ সোমাই গৈ পেলাই মই কি কৰিলোহেঁতেন সেইখিনি সময়ত স্বাভাৱিকতে আৱেগিক হোৱাটো একো ডাঙৰ কথা নহয়। হয়তো কিছুমান এনেকুৱা হৈছে যে মই চিনেমা হিচাপে চাইছোঁ, মই এতিয়া এটা কেৰেক্টাৰ হিচাপত মই চাইছোঁ যে চৰিত্ৰটোত সোমাই পৰিলোঁ, সোমাই পেলাই মই কিছু আৱেগিক হৈছোঁ। গতিকে আপোনাৰ দৃষ্টিভংগীত 6 আৰু 9টো যেনেকুৱা, মোৰ ফালে এইটো 6 হৈ আছে, আপোনাৰ ফালৰ পৰা 9 হৈ আছে। বুজাবলগীয়া কাৰো একো নাই, চবৰে নিজৰ আৱেগ অনুভূতি থাকে। আৰু মই চিনেমাখন চাইছোঁ, মোৰ যিটো অনুভৱ মই সেইটো ব্যক্ত কৰিছোঁ, মোৰ কান্দে, আৰু কিছুমানে হাঁহিছে, কিছুমানে তাক নিগেটিভিটি এটা হেৰি কৰিছে। গতিকে সকলোৰে দৃষ্টিভংগী আছে আৰু জনা মানুহে বুজিছে যে কোনে কি কাৰণত কেনেকৈ কি ধৰণে তেখেতসকলে আৱেগটো প্ৰকাশ কৰিছে। মই আজি উপস্থিত আছোঁ আমাৰ কোকৰাঝাৰ জিলাত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চা আমাৰ জিলা কাৰ্যনিৰ্বাহক সভাত, আৰু ইয়াতে আমাৰ মহিলাসকলৰ মাজত সাংগঠনিক যিটো আমাৰ যিখিনি আমাৰ নীতি নিয়ম আছে বা যি ধৰণে আমি সাংগঠনিক ভেটি শক্তিশালী কৰিব লাগে তাৰ কিছু নিৰ্দেশনা থাকিব। আৰু ইতিমধ্যে আপোনালোকে জানেই যে কোকৰাঝাৰ হওক, চিৰাং হওক, আমাৰ বিটিআৰ এলেকাসমূহত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টী ইতিমধ্যে সক্ৰিয় ৰূপত অংশগ্ৰহণ কৰিছে। কেইবাটাও আমি নিৰ্বাচন খেলি ইতিমধ্যে মিত্ৰজোঁটত আছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীত আপোনালোকে দেখা পাইছে যে মহিলাসকলে আটাইতকৈ বেছি চৰকাৰে যি ধৰণৰ সুবিধা প্ৰদান কৰিছে, আটাইতকৈ বেছি মহিলাসকলেই ফলপ্ৰসূ হৈছে। আৰু মহিলাসকলেই এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব পৰা হৈছে যে কি চৰকাৰ আহিলে আমাৰ কাৰণে ভাল হ'ব, কোনজন ব্যক্তিক দিলে ভাল হ'ব। গতিকে এই যিটো সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে 2014 চনৰ পৰা, গতিকে কোকৰাঝাৰত আৰু ভেটি শক্তিশালী কৰাৰ কাৰণে মহিলা সংগঠন আজি আৰু বেছি শক্তিশালী ৰূপত অৱতীৰ্ণ হ'বৰ কাৰণে আজি কিছু আমি ইয়াতে আলোচনা বিলোচনা কৰিম আৰু সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিম। আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।